আজি আপোনালোকৰ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতি মোৰ নাম পুৰণগঞ্জ, মই আশা কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক। আমাৰ আজি সংবাদমেলৰ দিয়াৰ লক্ষ্য এটাই যে যোৱা 2 তাৰিখে কোকৰাঝাৰ জিলাত প্ৰি চহৰাই ওয়েলকাম ডে আমি এটা সংবাদমেলত দেখিব পাইছো যে আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ CM তথা আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদাই এটা তাত আমি সংবাদমেলত তেখেতে কৈছে আশাক এটা ইটিংগি আৰু থেটেলিংমূলক এটা কথা কৈছে, যেটাকে আমি দেখিব পাইছো। যোৱা আমি কেইদিনৰ আগতে এটা সংবাদৰ জৰিয়তে তেখেতসকলক আমাৰ যি আদিবাসী একৰ্ড হৈছিল, এই একৰ্ডত যি ভাৰত চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা দিয়াৰ কথা আছিলে, সেই টকাখিনি ক'ত কি ধৰণে তেখেতসকলে আনিছে বা কি ধৰণে ব্যৱহাৰ কৰি আছে, তাৰ ভিত্তিত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি তেখেতসকলক আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ হিচাপ খোজা হৈছিল। গতিকে তেখেতে এটা সংবাদ মাধ্যমৰ জৰিয়তে কৈছে যে আশাই একত নিজে কৰি লওক। গতিকে আমি আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যক সুধিব বিচাৰিছো, দুৰ্গা হাজদাক সুধিব বিচাৰিছো, তেখেতে স্পষ্ট কৰিব লাগে এই কাউন্সিলখন বনাইছে তেওঁৰ ব্যক্তিগত কাৰণে বনাইছে নে আদিবাসী ৰাইজৰ কাৰণে বনাইছে। তেখেতে আদিবাসী একৰ্ড কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত, তেখেতসকলে কৈছে যে হাতিয়াৰ ধৰি আমি একৰ্ড কৰিছো। অকল তেখেতসকলে হাতিয়াৰ ধৰিব বা ধন দাবী কৰিবৰ কাৰণে একৰ্ড কৰিছিল নেকি, নে গোটেই সমগ্ৰ অসমৰ আদিবাসীৰ কাৰণে স্বাৰ্থৰ কাৰণে তেখেতসকলে একৰ্ড কৰিছিল। তেখেতে স্পষ্ট কৰিব লাগে তেওঁৰ ব্যক্তিগত সম্পত্তি আমি হিচাপ নিকাচ খোজা নাই বা তেখেতৰ ব্যক্তিগত সম্পত্তিত আমি তেখেত চকু দিয়া নাই। আমাৰ আদিবাসী জনগোষ্ঠীৰ যি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিখন একৰ্ড কৰি গৈছে আৰু যি আদিবাসী ডেভেলপমেণ্ট কাউন্সিল বনাই গৈছে, তাত যি বছৰি 200 কোটি টকা অহাৰ কথা আছিলে, সেইটোহে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপ খুজিছো। গতিকে তেখেতে স্পষ্ট কৰিব লাগিব আৰু যিখিনি আমাৰ টকা অসম চৰকাৰে দিছে সেই টকাখিনি তেখেতে স্পষ্ট কৰি ৰাজহুৱা কৰিব লাগে যে আজিলৈকে আদিবাসী ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত কিমান টকা আহিছে আৰু কিমান টকা তেখেতসকলে সৎ ব্যৱহাৰ কৰিছে। আমি ক'বলৈ নাযাওঁ তেখেতে ইটিংগি মাৰি কৈছে, তেখেতে ঠাট্টা কৰি এটা কৈছা, এটা ছাত্ৰ সংগঠনক তেখেতে সন্মান কৰিব জনা নাই, তেনেহ'লে ভাৰতৰ অসমৰ আদিবাসীসকলক কি সন্মান কৰিব? তেখেতৰ কোনো ধৰণৰ কাম কৰাৰ ইচ্ছা নাই, তেনেধৰণৰ এটা কথা কৈছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা দুৰ্গা হাজদাক তেওঁ স্পষ্ট নকৰালৈকে আমি কিন্তু তেখেতক নেৰো। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ যি ডিষ্ট্ৰিক্টত আমাৰ সভাপতি সম্পাদকক আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াই প্ৰদীপ নাথ ডাঙৰীয়াই গোটেই সমগ্ৰ অসমতে তেখেতসকলৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ যিখিনি টকা আহিছে সেই টকাখিনি ৰাজহুৱা কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছো। আৰু এইখিনিতে একটা কথা কওঁ, তেখেতসকলে বাৰে কৈছে আমি হাতিয়াৰ ধৰিছো, আমাৰ হাতিয়াৰ ধৰা কেইটাৰ একৰ্ড। তেখেতসকলে যদি এই হাতিয়াৰ ধৰি একৰ্ড হৈছে, তেনেহ'লে কোকৰাঝাৰত 1996ত 8,000 আদিবাসী মৰিছিলে। কাৰ কাৰণে মৰিছিলে? এই হাতিয়াৰ ধৰি তেখেতসকলে এই ধন দাবী কৰি খাবৰ কাৰণে নেকি এই 8,000 আদিবাসী মৰিছিলে? গতিকে আমি ইমান কথা ক'বলৈ নাযাওঁ। আদিবাসী দিৱসত, আদিবাসী একৰ্ড দিৱসত তেখেতসকলে ঢেকীয়াজুলিত আয়োজন কৰিছিলে, তাত অসম চৰকাৰে 1 কোটি টকা দিছে। এই 1 কোটি টকাৰ হিচাপ দিয়কচোন, তেখেতসকলে ৰাজহুৱা কৰকচোন। গতিকে আমি দুৰ্গা হাজদাক আমি ইয়াৰ পৰাই সকলোৱে দিছো, তেখেতকে আশাক ব্লেম কৰি লাভ নাই, আশাক কোনো ইটিংগি কৰি লাভ নাই। তেখেতসকলে হত যদি দায়িত্ব লৈছে সেই দায়িত্ব পালন কৰক। আমি দেখিব পাইছো দুৰ্গা হাজদাই তেওঁ এটা বিমূৰ হৈছে, তেওঁ দায়িত্বৰ পৰা ছাইড ল'ব বিচাৰিছে। তেখেতসকলে বিজেপি চৰকাৰৰ ওচৰত আঁঠু কাঢ়িছে, তেখেতসকলে একৰ্ড কৰিছে। এই একৰ্ডত কি আছে? আমি আশাই যদিহে আমি আদিবাসী সকলৰ জনজাতিকৰণৰ স্বাৰ্থতহে আমি আদিবাসী একৰ্ডটোক আমি সমৰ্থন জনাইছিলো। গতিকে
তেখেতসকলে আমাক স্পষ্ট কৰিব লাগে যে এই আদিবাসী একতখনত কি আছে এইটো ৰাজহুৱা কৰক। আৰু আমি